সংগ্ৰাম জীৱনৰ আন এটি নাম। দৰিদ্ৰ আৰ্তজনৰ কাষত বিজেপি নেতা বিতুপন শইকীয়া। নলয় অলপো আৰাম, নকৰে অকণো বিশ্ৰাম। মাথো কৰি গৈছে মানৱতাৰ কাম। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। মহামাৰী কৰোনাৰ সন্ত্ৰাসৰ সময়ত নিজৰ জীৱনৰ কথা আওকাণ কৰি দৰিদ্ৰ আৰ্তজনৰ কাষত প্ৰতিদিনে প্ৰতিপলে থিয় দি আহিছে গোলাঘাটৰ বিজেপি নেতা তথা চুতীয়া যুৱ সন্মিলন অসমৰ সভাপতি বিতুপন শইকীয়া। কোনোদিনা যদি কমাৰবন্ধা আঠখেলীয়া শালিকীহাট, তেন্তে আনদিনা তৰাণী মেৰাপানী চিচুপানী কাছমাৰীত দিন ৰাতি একাকাৰ কৰি মাথো সংগ দিছে দৰিদ্ৰ দুৰ্ভগীয়াজনক। আজি বিতুপন শইকীয়াদেৱক দেখা গ'ল দক্ষিণ গোলাঘাটৰ কাছমাৰী আৰু সীমান্ত পঞ্চায়তৰ দুৰ্গম অঞ্চলত। তেখেতে দি গৈছে দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালক কিছু খাদ্য সামগ্ৰী, আৰ্থিক সজাগতাৰ উপদেশ। COVID-19ত আক্ৰান্ত পৰিয়ালক তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ অহৰহ চেষ্টা কৰিছে। এতিয়া আমি তেওঁক এতিয়াকে ৰাখি জনসম্পৰ্ক কৰিবলৈ নিদিয়াকে যাতে আৰু জনসাধাৰণৰ হ'ব নোৱাৰে, তেওঁ অকলে থাকিলে ভালকে থাকিলে ভাল হৈ যাব। সেইকাৰণে আপোনালোক যে চিন্তিত হ'ব, চিন্তাত পৰিব, তাৰ কাৰণে আপোনাৰ এই মহৎ কামক আমিও জনাইছো প্ৰণাম। আপোনাক ঈশ্বৰে কৰক কল্যাণ। নিউজ ডেস্ক ৰিপৰ্ট, আছাম এলাইভ।